बहुत तेज हो रहा है মাইনা আজি তোমাৰতো চেপেটা হৈ গ'ল হয় দাদা নাপায় নহয় স্কুটিখনত ইমানকে ব্ৰেক ৰাখিব নাপায় আজি নিউটনৰ তৃতীয় সূত্ৰটো থকাৰ বাবে মাইনা আজি বাচিলে গতিকে আমি ইয়াৰ পৰা এটা কথাই শিকিছো প্ৰত্যেক ক্ৰিয়াৰে বিপৰীত ক্ৰিয়া সমান আৰু বিপৰীত ক্ৰিয়া আমি দেখিবলৈ পাওঁ তেতিয়াৰ পৰা স্কুলত আমি এদিনে শিকিছিলো বিহন খাই সেইদিনাখনৰ পৰা আজিলৈকে মানে এইটো সূত্ৰ ব্যৱহাৰ হোৱা দেখাই নাছিলো আজি প্ৰথম দেখা পাইছো যিসকলে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু এইটো ভিডিঅ' যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰক বলক আমি আৰু এটা ভিডিঅ' আৰম্ভ কৰোঁ और अगर तुम लोग नए हो तो सब्सक्राइब करो वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती मुझे नहीं पता बस क्लिक हो जाना चाहिए হেল্ল' বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ আপোনালোকে চাই আছে কণ জলকীয়া মক্কেল আমি কেইটামানক আজি এনেকুৱাকে ফালিম বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ ইয়াৰ পিছৰটো ভিডিঅ' হ'ব এনেকুৱা ধৰণৰ অৰ্থাৎ নিব্বা ভিডিঅ'টো আমি চাওঁ আহক ভয় লাগে কেলা লগৰ কেইটা যিহে বোৱাৰী পাগল তাৰ বোলে বিয়াখন পাতিবলৈ তামাম ভয় লাগে তাৰ লগৰকেইটা বোলে বোৱাৰী পাগল আহি ঘৰতে আহি টপাটপ কৰে বোলে মানে কি ক'ব নাৰী আৰু গাড়ী সদায় নিজে চলাব লাগে আছে মোক বুলি মাৰ নম্বৰটো দিবা নি কৈ দিম মই জয় হ'ম বুলি মুখত কেলা সেই চিগাৰেট টানি আছে তাক আকৌ ছোৱালীজনী মাকৰ নাম্বাৰ লাগে সি বোলে তাক মাকক কৈ দিব সি জোৱাই হ'ব বুলি মুঠছে বোলে তাৰ এতিয়াও গাখীৰ ওলাই মুখৰ পৰা তাক আকৌ মাকৰ নাম্বাৰ লাগে निकल लौड़े पहली फुर्सत में निकल লাগিছিল লেট্ৰিনলৈ গ'লো দেউতা বহি আছিল পেনতে ওলাই গ'ল সি এতিয়াও সৰু হৈ আছে যে কেলা তাৰ বোলে লেট্ৰিন কৰিব লাগিছিল জোৰকৈ বাপেক লেট্ৰিনত আছে আপোনালোকৰ যদি বাপেক লেট্ৰিনত থাকে আপোনালোকে গম পাব যে বাপেক লেট্ৰিনত আছে সি কেলা বাপেক যে লেট্ৰিনত আছে সেইটো গম নাপায় সি এনেকুৱা মক্কেল সি জোৰকৈ লেট্ৰিন কৰিবলৈ সিহঁতৰ বাৰীলে দূৰ তোৰ তই বাৰীত লেট্ৰিন কৰ কোনো হাক নিদিয়ে পেনত কোনে হাগিব কৈছে সেইটোৱে সেইটো মক্কেল যিটো নেকি পেনত হাগিছে সিহঁতৰ হগাৰ বাহিৰে বেলেগ আৰু একো কথা নাই কেলা মই না ভাবিছিলো তুমি অলপমান মাল আছিলে অলপমান জাল অ পাছত গম পালো তুমি যে শুৱালকুছি বজাৰত 300 টকীয়া মাল এই মক্কেলটোৰ কথা শুনিব ছোৱালীজনী আছিলে বোলে কিবা মাল পাছত গম পালে কিবা জাল আৰু সি পাছতহে গম পাইছে যে ছোৱালীজনী বোলে বজাৰৰ 300 টকীয়া মাল সি এনেকুৱা মক্কেল তাৰ ঘৰত মাক ভনীয়েক বায়েক নাই লোকৰ ছোৱালীজনী সি মাল বুলি কৈছে মক্কেল তোৰ নিজৰ বায়েক ভনীয়েকৰ কথা ভাবিছা তোৰ বায়েক ভনীয়েক যদি কোনোবাই মাল বুলি কয় তোৰ আগত যদি মাল বুলি কয় তোৰ কেনেকুৱা লাগিব আৰু আপোনালোককো কৈছোঁ বাটেদি কোনোবা যোৱা ছোৱালীয়ে হওক বা বোৱাৰীয়ে হওক আপোনালোকে বে এজনী কি মাল এই কথাষাৰ নক'ব একবাৰ আপোনালোকেও ভাবি চাব আপোনালোকৰ ঘৰতো এনেকুৱা ভণ্টি বা বাই আছে चल झूठा